हर बाप का एक बाप होता है, ये बात माइंड में रखना हमेशा, ठीक है। ओके, और तेरा बाप मैं हूँ। तेरा बाप आया আনবাৰ লগত মই কি মেছেজ কৰিছিলোঁ, তাৰ কেনেকুৱা ব্যৱহাৰ, তাৰ আচৰণ, কি আচৰণ নে কি হেৰ প্ৰথমে তই অসমীয়াটো ক'বলৈ ভালকে শিকি ল, তাৰ পিছত তই ভিডিঅ' বনাবি। হেল্ল' চেনেল, হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো তোমালোকেও কাণত হেডফোনডাল লগাই বহি যোৱা মোৰ ভিডিঅ' চাবলৈ। तो कैसे हैं आप लोग? तो आओ क्या अपने कान में ईयरफोन्स डाल लो। क्या डाल भी नहीं? बहुत तेज हो रहा है। खराब शुरू करते हैं बिना किसी बकचोदी के। মই গম পাওঁ বন্ধুসকল, তোমালোকে মোৰ বেকগ্ৰাউণ্ডটো আজি বহুত বেছি বেলেগ পাইছা। গম পাওঁ এটা চাইডে মাস্ক আছে, এটা চাইডে নাই। মই আজিৰ পৰা ৰঙা মাস্কখন ভিডিঅ'ত নাৰাখোঁ, কাৰণ ইমান ধুনীয়া আৰ্ট কৰি দিছে মোক আছিফ ভাইয়ে। তাৰ ঘৰ হৈ গ'ল নুমলীগড়, আৰু মোৰ একপি ৰিচেণ্ট থাম্বনেইল লগোৱা ফটো আছিলে, একপি শিৱসাগৰৰ মিটআপটোত, আৰু বহুত ধুনীয়াকৈ আৰ্ট কৰি দিছে। আৰু মই একপি ফ্ৰেম লগাই পেলাই ভিডিঅ'ৰ সদায় বেক চাইডে ৰাখিম। থেংক ইউ ছ' মাছ আছিফ ভাই, লাভ ইউ। হাই গাইজ, কি খবৰ আপোনালোকৰ? বহুত বেয়া খবৰ আমাৰ। যেতিয়াবা তোৰ এইবোৰ ভিডিঅ' দেখিছোঁ, তেতিয়াবা না মই হ'ব পাৰিছোঁ, না মোৰ মাইনাটো হ'ব পাৰিছে। মাইনাটো মাইনাটো আপোনালোকক প্ৰমাণ দিবলৈ গৈ আছোঁ। টেঙানিবাৰ লগত মই কি মেছেজ কৰিছিলোঁ, তাৰ কেনেকুৱা ব্যৱহাৰ, তাৰ আচৰণ, কি আচৰণ নে কি হেৰ প্ৰথমে তই অসমীয়াটো ক'বলৈ ভালকে শিকি ল, তাৰ পিছত তই ভিডিঅ' বনাবি। মানুহৰ যিকোনো এটা, যিবিলাক মানুহ জন্মগত তেনেকুৱা নহয়, তাৰ কিবা নহয় কিবা এটা কাৰণ থাকে। হয়তো তাৰ কাৰণ থাকে, নহ'লে মাক বাপেকৰ কিবা পাপৰ কাৰণে তেনেকুৱা জন্ম হয়, মই জনামতে। আৰু মই জনামতেতো তোৰ মাৰ বা বাপেৰৰ পাপৰ কাৰণে তই জন্ম হ'লি। বন্ধুসকল, মই জনামতে ভাদ মাহত কুকুৰৰ জচ উঠে বুলি গম পাওঁ, কিন্তু ইয়াৰো জচ উঠে। চৰি, ইও একে এটা কুকুৰে হয়, যিয়ে এতিয়া দয়াৰ পিছত ভুকি আছে। মই মোৰ নিজৰ কভাৰ চং বনাওঁ। বালৰ কভাৰ চং বনাও কেলা তই? তোৰ কভাৰ চঙৰ আনলিমিটেড কিছৰ বাহিৰে থাকেনো কি কেলা? কভাৰ চং বনাও মই মোৰ নিজৰ কভাৰ চং বনাওঁ, মোৰ নিজৰ ভ্লগ বনাওঁ, মোৰ গাড়ী ভিডিঅ' দি থাকোঁ। কি গাড়ী ভিডিঅ' দিয় নে কি তই? হেৰ তই বনোৱা গাড়ী কেইখন চলি আছে মাৰ্কেটত? গাড়ী ভিডিঅ' দিওঁ মই। বেছি হলে উৎপাতটো কাণত ধৰি পকি যাম যি তাৰপিছত মই গান বনাই থকাৰ কাৰণে কিবা পৰ্ণ ষ্টাৰ বেয়া ভিডিঅ' ওলাইছে বুলি ক'লে। মানুহৰ ফোনটোত যিমান বেয়া মোক বেয়াকৈ সমালোচনা কৰি থাকে। টেঙা নিদিবা, এইটো তোক কনষ্টাৰ বুলি বহুত ভালকে কৈছে। তইতো এটা ভাদমহীয়া কুকুৰে হয়, যিয়ে ৰাস্তাই ঘাটে অপেন। আৰু কিয় পুবালিৰ লগতো ৰাস্তাত বাগৰি আছিলি, পাহৰি গ'লি নেকি? আৰু ৰচোন, তোৰ ভিডিঅ'ৰ পৰা মানুহে কিনো শিকিব পায়? একোতো শিকিব নাপায়। লিথিংডাল হাতত লৈ ল আৰু যাৰ তাৰ পোকৰ খজুৱাই থাক। তাৰ বদলি মোৰডাল লৈ বনাবি। লিথিংডাল হাতত লৈ বনাবি, ভাইৰেল হৈ যাবি। কিন্তু টেঙা নিদিবাৰ ভিডিঅ'ৰ পৰা এটলিষ্ট মানুহে অকণমান হাঁহিবলৈ পায়। আৰু মই জনা মতেতো মানুহক হহুৱাটো কোনো পাপ নহয়। মোক কোনে ৰোজ কৰিব আহিছে কেলা? हर बाप का एक बाप होता है, ये बात माइंड में रखना हमेशा, ठीक है। ओके, और तेरा बाप मैं हूँ। तेरा बाप आया মাকৰ বিষয়ে মই বেয়াকৈ একো লিখা নাই, ভনীয়েকৰ বিষয়েও বেয়াকৈ লিখা নাই দেই। থাম্বনেইলটোত অলপমান ক্ৰিটিকেলভাৱে লিখা আছে। থাম্বনেইলৰ মিনিংটো বেলেগ, কিন্তু মানুহে দেখাত মিনিংটো বেলেগ, ঠিক আছে। আবে কি ঘণ্টা মিনিং বে? তই এইবোৰ অকল ভিউজৰ কাৰণে কৰিছোঁ বুলি ক ন? নহয় তই অসমৰ ৰাইজক কি মক্কেল বুলি ভাবিছিলি নেকি? আৰু শুন, তই তাক ৰোজ কৰিছ, সি তোক ৰোজ কৰিছে, ঠিকে আছে, কিন্তু তই টেঙা নিদিবাৰ মাক আৰু ভনীয়েকৰ মাজত কিয় আনিছ? আবে তই ইমান সাহস ক'ত পালি বে? লেংৰা বুলি এইটো কাৰণে এবাৰ কি মই 10 বাৰ কম কেলা, 100 বাৰ কম। আৰু আজি বহুত দিনৰ পৰা চাই আছো, তই তাৰ ওপৰত যি মন গৈছে তাকে কৈ আছ, কিন্তু সি তোক এতিয়ালৈকে একো কোৱা নাই। আৰু কাৰণ তই এইটো ৰোজ কৰা হোৱা নাই, তই এইটো তাক পাৰ্চনেল এটেক কৰিছ। সি লাগিলে যিয়ে নহওক, সি আজি 21 বছৰ বয়সত এখন ঘৰ চলাই আছে, ফেমিলি চলাই আছে, আৰু তই ভালটোৱেনো কি বাল ছিঙি আছনো? মক্কেল চালা। মানুহ হহা আগত ন প্ৰথম নিজক চাবি 10 বাৰ, তই কি কৰি আছ? ভনীয়েকৰ বিষয়েও বেয়াকৈ লিখা নাই দেই। থাম্বনেইলটোত অলপমান ক্ৰিটিকেলভাৱে লিখা আছে। থাম্বনেইলৰ মিনিংটো বেলেগ, কিন্তু মানুহে দেখাত মিনিংটো বেলেগ, ঠিক আছে। আবে তোৰ ঘৰত মাৰ ভনীয়ে নাই নেকি? নহয় সেইজনী এজনী পঢ়ি থকা ছোৱালী, আৰু তাই নিজৰ এটা কেৰিয়াৰ আছে, আৰু তহঁতে নিজৰ স্বাৰ্থৰ কাৰণে তাইক মাজত কেনেকৈ আনিব পাৰ? ভিউজৰ কাৰণে এজনী ছোৱালী লাইফৰ লগত তহঁতি খেলিব পাৰ? বালৰ ৰস্তাৰ তহঁতি কেলা। চলো ভাই দেখো আপনি क्या कर দেখাব পাৰিবি কোনটো ভাইৰেল ভিডিঅ' তাইৰ কেলা? শুনিল, তহঁতি লাগি থাক, কিন্তু এজনী পঢ়ি থকা সৰু ছোৱালী লাইফটো বৰবাদ হ'ব নিদিবি তহঁতৰ কাৰণে, মক্কেল চালা। शाबाश बेटा,
মই কৈছোঁ টেঙা নিদিবা মাক এনেকুৱা নেকি তাৰপিছত তলত দিছোঁ ৰে ডট এতিয়া চাওক ডিম্পু ডাঙতে কেনেকৈ কয় আৰে ই তাত গৈছে নেকি ৰে এইটো ভাত খাইছে নেকি ৰে মই সেইটো ষ্টাইলত কৈছোঁ কথা হয় নাই আৰু এইটো অঘাই টঙৰ ষ্টাইল আবে ই মোৰ লাউৰাটো খাইছে নেকি ৰে বেছি হলে উৎপাতটো কাণত ধৰি আৰু ইয়াৰ মাজতে তোমালোকক মই এটা কথা কৈ দিওঁ এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত যোনে ফ'ল' কৰা নাই এইটো মোৰ ইনষ্টাগ্ৰাম আইডি যোৱা আৰু জল্দি মোক ফ'ল' কৰি লোৱা আৰু কমেণ্ট বক্সতো পিন কৰা আছে ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে জল্দি মোক ফ'ল' কৰি লোৱা চবৰ লগতে চিনাকি হ'ম আৰু কথা পাতিম তোক যিখিনি মানুহে বেক চাইডে বাহ কৰি আছে ন তাতছে বহুত বেছি মানুহে মোক কেলা টিকটকৰ টাইমত বাহ কৰি আছিলে গম পালে নাই মেইন কথা এতিয়াহে ওলাইছে ই এটা টিকটকাৰহে আছিলে সেইকাৰণে ইউটিউবাৰবোৰৰ লগত এতিয়া লাগি আছে আৰু ইয়াৰ টিকটক বেন হোৱা বেচেৰা দুখে যোৱা নাই আইঅ দেহি টিকটকটো লাগে মুজিৰামিবোৰ কৰিবলৈ মই কৈছোঁ শুন তই ইউটিউবত চিঞৰি থাকি একো লাভ নাই তই ট্ৰেইন ষ্টেচনত চিঞৰিবি চিকনে দে না পইচাও পাবি আৰু আমিবোৰো শান্তিত থাকিব পাৰিম ভাই শুন কাজিয়া পেচালত যোৱাৰ আগতে এষাৰ কথা কৈ দিওঁ এই কাজিয়া পেচালত নগাঁৱৰ ল'ৰা 1 নম্বৰত থাকে এইটো কথা মনত ৰাখিবি য'ৰ ল'ৰাই নহওক গম পালিনে নগাঁও সদায় 1 নম্বৰত থাকে আচ্ছা দাদা হয়নে মোৰ একদম ভয় লাগি গ'ল বাক বেঞ্চত মেগান লৈ 1 নম্বৰত থাকে ভাই তই যেনেকে কৈ দিলি কেলা অসমখনৰ বাকী ডিষ্ট্ৰিক্টৰ ল'ৰাবোৰে কি হাতত খাৰু পিন্ধি থাকে নেকি আবে শুন নিজৰ ঘৰত কেলা চবেই ৰজা বাহিৰত ওলাই আহি এইবোৰ ডাইলগ দিবি কেলা অসমৰ বাকী ডিষ্ট্ৰিক্টৰ ল'ৰাই তোৰ কাণৰ লটি ফাল কৰিব কেলা বুজিলি মোৰ মুখৰ পৰা আৰু এতিয়া পুৰা বেয়া কথা ওলাব চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বন্ধুসকল যদিহে মোৰ কথাবোৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি শ্বেয়াৰ এটা কৰি দিবা নিজৰ ফ্ৰেণ্ডছৰ মাজত নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই